উত্তৰ গুৱাহাটীত অবৈধ গেছৰ মুকলি কাৰোবাৰ। উত্তৰ গুৱাহাটীৰ অলিয়ে গলিয়ে ৰঙা চিলিণ্ডাৰৰ ক'লা বেহা। IOCL আৰু আৰক্ষী প্ৰশাসনৰ জ্ঞাতসাৰে চলি আহিছে ৰন্ধন গেছৰ ভয়ানক বেহা। বেআইনীভাৱে ঘৰুৱা চিলিণ্ডাৰৰ পৰা সৰু চিলিণ্ডাৰত অতি বিপদজনকভাৱে গেছ ভৰাই বিক্ৰী কৰি আহিছে। আমিনগাঁও সাপ্তাহিক বজাৰত ৰাজা নামৰ অসাধু ব্যৱসায়ীজনে মুকলিকৈ ঘৰুৱা চিলিণ্ডাৰৰ পৰা সৰু ISI মাৰ্কবিহীন চিলিণ্ডাৰৰ ভৰাই বিক্ৰী কৰি আহিছে। যিকোনো মুহূৰ্তত অঘটন ঘটিবলৈ হ'লে কোন দায়ী হ'ব তাক লৈ এতিয়া প্ৰশ্ন উঠিছে। এনে বহু বিপদজনক দোকান আমিনগাঁও, উত্তৰ গুৱাহাটী, ভেটামুখ, চাংচাৰী, কহৰা আদি বিভিন্ন ঠাইত সুলভ হৈ পৰিছে। গেছ ভৰোৱাৰ সময়ত বাহিৰলৈ নিৰ্গত হোৱা গেছে পৰিৱেশ প্ৰদূষণ কৰাৰো গুৰুতৰ অভিযোগ উঠিছে। এই ক্ষেত্ৰত IOCL-ৰ নীৰৱতাই শংকিত কৰিছে সৰ্বসাধাৰণক। আৰক্ষী প্ৰশাসনে লোৱা নীৰৱ ভূমিকাকো সমালোচনা কৰিছে সচেতন একাংশ লোকে। লোৰ আছাম ব্যুৰো পংকজ নাথৰ ৰিপৰ্ট, ৰাইজৰ বাৰ্তা। চিলিণ্ডাৰৰ কলা বেবাহ চলাই আছে আৰু মুকলিকৈ চিলিণ্ডাৰ বিক্ৰী কৰি থাকে, খালী কৰি থাকে, কি ক'ব? এইটোতো চলি আছে, আজি নহয় বহুত বছৰৰ পৰা চলি আছে আৰু এইটো প্ৰশাসন তথা IOC কৰ্তৃপক্ষ বা পুলিচ সকলোৱে অৱগত এইটো। আৰু বহুত দুৰ্ঘটনা ঘটিছে। তাৰ লগে লগে এই যিবোৰ আমি গ্ৰাহক হয়, গ্ৰাহকসকল প্ৰতাৰিত হৈছে ইয়াৰ পৰা, কাৰণ তেওঁলোকে এটা খালী চিলিণ্ডাৰত সেই ভৰ্তি চিলিণ্ডাৰৰ পৰা গেছ ভৰাই পুনৰ সেই গেছৰ গাড়ীতে পঠাই দিয়ে। আৰু তাৰ ফলত যিসকল ক্ৰেতা আছে, এনেইতো দামৰ কাৰণে কোঙা হৈছে আৰু তাৰ উচিত যিটো 14 কেজি বা যিটো তাৰ মানক আছে, যিখিনি তাত চিলিণ্ডাৰ গেছ ফিলিং হিচাপে থাকিব লাগে, সেইটো তেওঁলোকে নাপায়। আৰু তাৰ পৰা তেওঁলোকে এইটো আমাৰ কলেজ চকৰ যি অভয়পুৰ গেছ প্লাণ্ট হৈছে তাতে হয়। তাৰোপৰি যিবোৰ আমাৰ জনবহুল এলেকা আছে, ভেটামুখ আছে, আমিনগাঁও বজাৰ, হাজাৰ হাজাৰ মানুহ হয়, তাতে গেছ ভৰাই থকা সময়ত গোন্ধ ওলায় গেছৰ চাৰিওফালে। আৰু সেনেকুৱা এটা পৰিস্থিতিত যদি এটা দুৰ্ঘটনা হয়, কিমান ধন জনৰ হানি হ'ব, সেইটো আচলতে প্ৰশাসনে লক্ষ্য কৰিব লাগে। হঠাতে অভিযোগ শুনা যায় যে আমি যিটো চিলিণ্ডাৰ ক্ৰয় কৰোঁ তাত যে 15 কেজি থাকিব লাগে সেইটো নাথাকে, আৰু এটা চক্ৰই জানিব পৰা মতে তাত খালী কৰি সেইবিলাক আকৌ বেলেগ চিলিণ্ডাৰ ভৰাই। এই চক্ৰটোৰ বিৰুদ্ধে IOC কৰ্তৃপক্ষ জড়িত থাকিব পাৰে। সেইটো সকলোৰে অৱগত। আমি এতিয়া উত্তৰ গুৱাহাটীত যদি কাৰোবাৰ ঘৰত গেছৰ চিলিণ্ডাৰ শেষ হয়, আমাৰ যদি নিৰ্ধাৰিত যিটো কোটা থাকে এটা বা দুটা, সেইটো যদি আমাৰ শেষ হৈছে, আমি ততাতৈয়াকৈ সেই গেছ প্লাণ্টৰ কাষত গ'লে গেছ উপলব্ধ। তাৰমানে সেইটো কলা বজাৰ হৈ আছে, সদায় আছে। তাতো যিখিনি ব্লেকত কিনে তেওঁলোকে তাৰ পৰা ব্লেকত কিনে যিখিনি মানুহে, আৰু মানুহৰ ঘৰে ঘৰেও পায়, কিছুমান কুটিৰ উদ্যোগৰ দৰে হৈছে। সেইটো চলি আছে, এইবিলাক প্ৰশাসনে জানে।